Be loud, be proud. এটা এনেকৈ থাকে নেকি? মই এবাৰ ট্ৰাই কৰি আছোঁ। হাই গাইজ, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই নিউ ব্লগ। হোপ সকলোৱে ভালে আছে। আজি অলপ জল্দি উঠি দিলোঁ, মানে 8টা বজাত। মানে আগতে 8টা বজাত প্ৰায় 9টা বাজি যায়, ঠাণ্ডা দিন যে। পোৱালি শুই আছে, উঠাই নাই এতিয়ালৈকে। স্কুল বন্ধ যে সেইকাৰণে বিন্দাছ। গুড মৰ্ণিং, গুড মৰ্ণিং ক। আজি বন্ধ নহয় নি? আজি বাথৌ পূজা নে কি? আমাৰ স্কুল বন্ধ নাই। তহঁতৰ নাই দিয়া? বাথৌ পূজা আজি, বহুতৰ বন্ধ। চাহ আহি গ'ল তেল দিয়া পিঠাৰ লগত, তো খাই লওঁ। A few moments later. তো এতিয়া উঠিলেহি। চাওঁ থাৰ্ড লাইফ চোৱাখন চাওঁ। তো এখন আজিকালি বহুত ট্ৰেণ্ডিঙত খুব দেখিছোঁ আজিকালি পিন্ধা। মই পিন্ধি চাব লাগিব এতিয়া। হেল্ল'। দেখাম বস্তু এখন কেনেকৈ মই আনিছোঁ ৰবা। কি হয় এইটো? ট্ৰেণ্ডি হয়, ভূত। তুমি মাৰি চাবা গুগলত। ভূত? ভাই এইটো ভয় খাব এনেকৈচোন। হা ৰাতি এনেকৈ ওলাব লাগে। মই এবাৰ ট্ৰাই কৰি চাওঁ নি? মই এবাৰ ট্ৰাই কৰি আছোঁ। ঘোষ উইথ ছানগ্লাছ, ঘোষ উইথ ছানগ্লাছ। আজি কি হ'ল, স্কুল খোলা যদি কেলৈ নগ'ল তেতিয়াহ'লে? কাইলৈতো খুলি আকৌ পৰহিলে 26 বন্ধ থাকিব নহয় চাগে। এক্সাৰচাইজ কৰি লওঁ, জিম মাৰি লওঁ। এডাল দেখিছেনে? নিজে কিনা নে লোক? সঁচাকৈ নি? ক'ৰ পৰা আনিছিল? চাওঁচোন অকণ মাৰি লগাই। মোক খালি বলিয়া বুলি ক'ব এনেকৈ, এইটো ড্ৰেছত পিন্ধিলে ভিডিঅ' চাই এনেকৈ কোনে বুলিব এক্সাৰচাইজ কৰে বুলি ক'ব, জেকেট চেকেট লগাই। कौन है ये लोग? এতিয়া হেডফোন আনিলে ই এডাল কিমান লৈছিলে? বাটছ দেখাই দে তই। বাহ, চাৰ্জিং, বি লাউড 99%, বি লাউড বি প্ৰাউড। এটা এনেকৈ থাকে নেকি? ডাইৰেক্ট এনেকৈ উঠাই পিনি হেৰি কৰিলে ডাইৰেক্ট কানেক্ট হয় নি? উঠাই দিলে 5,000 লৈছিলে। এইডাল কিহৰ আছিলে? কোম্পানীটোত লিখাই নাই। নিউৱেষ্ট ট্ৰু ৱায়াৰলেছ হেডছেট, দামটো নেদেখাওঁ, লাজ পাবই। তো পাঠানলৈ এতিয়া এইকেইদিন অসমত গৰম হৈ আছে নহয়। HBS ভেজ SRK। কথাটো হ'ল মানে হিমন্ত আম্বাই সেইদিনাখন কৈ দিলে যে বোলে শ্বাহৰুখ কোন হে? शाहरुख खान তাৰপিছত আকৌ পিছদিনাখন কৈছিলে মোক 2টা বজাত সেই শ্বাহৰুখ খানে ফোন কৰিলে বোলে। এইবিলাক লৈ মাথা মাৰি লাভ নাই, মানে কেলৈ ৰাজনীতি, মোৰ তামাম ৰাজনীতি হয় এইবিলাক খেল। শ্বাহৰুখক চিনি নোপোৱা কোনো কথাই নাথাকে। ইণ্ডিয়া নহয়, ৱৰ্ল্ডৰ, গোটেই ৱৰ্ল্ডৰ ফেমাছ ধনী মানুহকেইটাৰ ভিতৰত তেওঁ এজন, শ্বাহৰুখ খান। তো শ্বাহৰুখৰ কথা কি ক'ম, আৰু এইবিলাক পলিটিক্সো থাকে আচলতে। শ্বাহৰুখে কিজানি, শ্বাহৰুখে ভাবিছোঁ এনেই ভবা কথাহে, শ্বাহৰুখে কিজানি এইটো পলিটিক্স লগাইছে। আৰু এইটো কথা আপোনালোকে শুনিবও পাইছে বা আমিও শুনিছোঁ বা শুনো, গম পাওঁ যে মানে যিবিলাক ডাঙৰ ডাঙৰ চেলিব্ৰিটি বা যিবিলাক বিজনেছমেন, তেওঁলোকে ভাল ভাল পলিটিকেল লিডাৰক হেল্পো কৰে বা কিবাকিবি তেনেকুৱা ক্ষেত্ৰত। মানে চেলিব্ৰিটি আৰু বিজনেছমেনৰ বহুত মানে ভাল মিল থাকে লিডাৰবিলাকৰ লগত পলিটিকেল। এইটো এই পাব্লিচিটি ষ্টানো হ'ব পাৰে বা ট্ৰেণ্ডিঙৰ টপিক কৰিবলৈ আমাৰ অসমত সেইখন এতিয়া খুব চলি আছে। পাঠান মুভি বয়কট বা পাঠান চাব নাচাই হলত ফোন কৰিছিলে, কল কৰিছিলে শ্বাহৰুখে, এইবোৰ লৈ বহুত টপিক চলি আছে। চিনেমাখনৰ যিটো আমাৰ অসমত প্ৰভাৱটো বেছি পেলাবলৈ, ইয়াৰ ওপৰত মানে নিউজ চেনেলো বহুত হাত থাকে। নিউজ চেনেলবিলাকে যিবিলাক বস্তু আনিবলৈ ট্ৰেণ্ডিঙত সেইবোৰ নানে, আৰু এনেকুৱাবিলাক বেছি আনে। 1274 উইকছ, 20 বছৰ লাগিছিলে কণ্টিনিউৱাছ, মানে শ্বাহৰুখৰ যিখন দিলৱালে দুলহনীয়া লৈ যায়গৈ ৰেকৰ্ড হৈ আছে এইটো। ভাবি চাওক, 20 বছৰ কণ্টিনিউৱাছ হলত লাগি আছিলে চিনেমাখন। আৰু বাকী বহুত মানুহে আমাৰ ধৰি লওক এইটো বেয়া পায়, শ্বাহৰুখ কোন, ই বাহিৰৰ মানুহ, সেনেকুৱা বাহিৰৰ মানুহ কথা নাই, আমি চব ইণ্ডিয়ান। তেনেকুৱা ক'বলগীয়া নাই, মই কাৰো ফালে টনা নাই। কিন্তু মেইন কথাটো হ'ল যিটো বস্তু ভাল বা ভালটো ভাল, বেয়াটো বেয়া, চাব লাগে। যদি চাবলৈ ইচ্ছা কৰে চাব মানুহে, নহ'লে নাচাব। আৰু পলিটিক্স কেনেকুৱা বস্তু, আপোনালোকে এখন চিনেমা আছে জনগণ মন, চাউথৰ চিনেমা, বহুত হিট চিনেমা। তো সেইখন চাব, পলিটিক্সে কেনেকৈ এটা মানে সৰু পলিটিক্স আৰু ছ'চিয়েল মিডিয়া মানে নিউজ চেনেল, নিউজবিলাক পলিটিক্স আৰু নিউজে মিলি এটা টপিক কেনেকৈ ট্ৰেণ্ডিঙত আনি কেনেকৈ কি কৰি দিয়ে, ইমান পলিটিক্স কেনেকৈ থাকে, আপুনি চালে পগলা হৈ যাব। জনগণ মন ফিল্মখন চাব। আৰু কাহিনীটো সেইটোৱে, আমাৰ তেনেকুৱা যেনেকৈ চলি আছে এতিয়া অসমত ট্ৰেণ্ডিং টপিক হিচাপে ফেচবুক খুলিবই নোৱাৰি, ইউটিউব খুলিবই নোৱাৰি। তো তেনেকুৱা মাথা মাৰি লাভ নাই। আকৌ মামাই পিছত কাইলৈ কৈ দিব মই এনেই ধেমালিহে কৰিছিলোঁ বুলি কৈ দিব। कैसा लगा मेरा मजाक?
সেইটো মই এনেই ধেমালিহে কৰিছিলোঁ এনেকৈ বুলি কৈ দিব তেওঁ তো এইবিলাক ভাবি লাভ নাই যদি ভাল লাগে চাবগৈ নালাগিলে নাই কালি মানে এই পানী টেংকিটো সেইটো মানে চফা কৰিছিলোঁ তো কি হ'ল মানে পানীটো এতিয়াও ভালকৈ অহা নাই সেইকাৰণে শিল এইখিনি মানে শিল দেখিছেনে অলপ মানে ওপৰত দি দিওঁগৈ পানীটো মানে অলপ বেয়া হেৰি হৈছে ন প্ৰথম তলৰ পৰা যিটো আহে সেইটো আপোনাৰ আইৰণটো বহুত বেছি আমাৰ ইয়াত কিন্তু যদি দেখুৱাই এনেকৈ চালে আপোনালোকে এনেকৈ চালে আপুনি চফাই দেখিব চব কিন্তু পিছত জমা হোৱাৰ পিছত চব কালাৰটো এনেকুৱা লেতেৰা হৈ আছে তো এতিয়া চফা কৰি লওঁ চফা মানে এইখিনি জমা কৰিব লাগিব ওপৰলৈ উঠি আহিলোঁ এতিয়া আৰু এইফালে চব পানী এনেকৈ পৰি আছে মানে এইখিনি শিলখিনি ঢালি দিওঁ আমাৰ ইয়াত আইৰণটো বহুত বেছি আৰু এইটোৰ পৰা গৈ পিনি তলত সেইটো ইয়াত পৰেগৈ সেইটো চিনটেক্সটো আইৰণটো চফা মানে হোৱা নাই আচলতে স্পীড গৈছে আৰু সেইফালে লাগি আছে আমাৰ ঘৰৰ কাম চিমেণ্টৰ মানে আচলতে কি হ'ল যিবিলাক ৱাল মই আপোনালোকক দেখাইছোঁ বাৰু আপোনালোকক মই দেখাইছোঁ আমাৰ যিবিলাক ৱাল ভিতৰত এতিয়া লগাই আছে কাম আৰু ঘৰৰ যিবিলাক ৱাল মানে আপোনাৰ মেক্সিমাম কাম আছে এইবোৰ প্লাষ্টাৰ কৰিবলৈ তো আমাৰ ভঁৰালটো এইফালে চাওক এই ঘৰটো এই ৱালবোৰ মানে আপোনাৰ এতিয়া প্লাষ্টাৰ কৰিব লাগিব সেইটো কাৰণে প্লাষ্টাৰ কাম এতিয়া বৰ্তমান কৰি আছে ভিতৰত কাম প্লাষ্টাৰটো আৰু এইফালে চাওক এইবিলাক গছবিলাক দেখিছেনে চিনি পাইছেনে এইবোৰ কি গছ মৰা গছ হয় মৰি গ'ল এইবিলাক হৈছে আপোনাৰ চাহপাতৰ গছ চাহ গছ যে তো চাহ গছ হয় এইবিলাক আৰু আমাৰ ঘৰত পেলাই গ'লি ধনিয়াই ইয়াতো আছে এইবোৰ বহুত পেলাই থৈ গ'লি ধনিয়া পেলাই থৈ গ'লি মানে কি হ'ল জুইৰ কাৰণে মানে এতিয়া ঠাণ্ডা দিন যে ঠাণ্ডা দিন এতিয়া আপোনাৰ জুই জ্বলাবলৈ বুলি মুহা টাইপ তো সেইকাৰণে এইবোৰ পেলাই থৈ গ'লি কোনোবাই কাটি দিছিলে একচুৱেলি আৰু ঠাণ্ডাটো এতিয়াও মাঘৰ বিহু হৈ গ'ল যদিও কমাই নাই মানে চব মই এতিয়া 1টা বাজিলে এতিয়ালৈকে লগাই আছোঁ চুৱেটাৰ পিন্ধিয়ে আছোঁ আচলতে নৱেম্বৰ ডিচেম্বৰ বুলি নহয় নৱেম্বৰ ডিচেম্বৰত একচুৱেলি কমহে পৰে এতিয়া যি জানুৱাৰী চলি আছে আৰু ফেব্ৰুৱাৰীত ঠাণ্ডাটো বেছি হৈহে হৈ যায় তাৰপিছত মাৰ্চ এপ্ৰিলৰ পৰা আকৌ গৰমৰ দিন আহি যাব গৰমৰ দিন সোমাই যাব আৰু কেইবাল্টি হ'বগৈ আৰু এবাৰ আমাৰ এইফালে খেতি কৰা নহ'ল মানে এডোখৰত শাক পাচলি সেইফালে দুজোপামান আপোনালোকে দেখিব অকল মটৰ গছ দুজোপামান আছে তো আমাৰ এবাৰ কৰিলে পিছফালে মই পাছফালে আপোনালোকক দেখাই দিমগৈ এইফালে পাছফালে আছে আৰু এইফালে ছাইডটো যদি চাই ইয়াতো প্লাষ্টাৰ মাৰিবলৈ আছে এইফালে ছানছেট এখন লগাবলৈ আছে তো এইবোৰ কাম বাকী আছে সেইকাৰণে এইখিনি কৰি আছে কাম তো এইফালে আমাৰ পাছফালে আছে এইখন বাৰীখন সৰুকৈ বেছি ডাঙৰ নহয় শাকনি বাৰী পাছফালে বা ৰোৱা হ'ল এইবিলাক ওলকবিও আপুনি যদি চাই এইফালে ডাঙৰ ৰেট এটা হৈছে এইফালে এইটোত চাওক আৰু এইফালে বন্ধাকবি আৰু এইবিলাক এইবোৰ দিয়া হৈছে লাইশাকটো অলৰেডি আমি খালোঁৱে বাৰু এইফালে বেঙেনা গছো আছে সেইফালে পালেং আছে আৰু এইজোপা লাইশাক চাওক কিমান ডাঙৰ হৈ গ'ল পচাবলৈ বুলি ইমান ওখ হৈ গ'ল আগফালে বা নহ'লে বা পাছফালে কৰা হ'ল এতিয়া যাব লাগিব দোকানলৈ অথনি মই আপোনালোক যে কৈছিলোঁ টেংকিটো চাফা কৰি আছিলোঁ চাফা একচুৱেলি কালিয়ে কৰিলোঁ আজি অলপ কৰি দিছিলোঁ কিন্তু পানীটো এতিয়াও চাফা হোৱা নাই তো মানে কি হ'ল ব্লিচিং পাউডাৰ আনিব লাগিব আৰু চূণ কোনোবা এটা লৈ আহিম সেইটো দিলেহে ভাল হ'ব পানীটো নহ'লে বহুত লেতেৰা ওলাইছে এতিয়া দোকানলৈ যাওঁ ব্লিচিং পাউডাৰ আনোগৈ পঢ়িছেনে সিহে জানে মোবাইল পিটিছে দোকানৰ পৰা মানে কি হ'ল বস্তু মানে ব্লিচিং পাউডাৰ আৰু চূণ নিবলৈ আহিলোঁ যে তো আমাৰ পোৱালিক লগ পাই গ'ল আমাৰ তো স্কুলৰ পৰা আহিছিলে সেইডোখৰতে নমাই দিলে আৰু ইয়াক লৈ আহিছোঁ এতিয়া পোৱালি ঘৰ আমাৰ যিহেতু গম পায়ে দেখিছে আকৌ ভিতৰত ওচৰতে ঘৰ পোৱালি ঘৰ আহি পাই গ'লোহি বাই বাই তো দোকানৰ পৰা লৈ আহিলোঁ চূণ আৰু এইফালে ব্লিচিং পাউডাৰ আৰু বিস্কুট পেকেট এটা লৈ আহিছিলোঁ মই খাবলৈ বুলি এইটো বিস্কুট কুকিজ মই যেতিয়া অলপ আগত থৈ আহিছিলোঁ এতিয়া আমাৰ ঘৰ পাই গ'লি বোলে কিবা এটা কয় বোলে হা নকওঁ আকৌ কম বুলি কৈছিল না নাখা মই লুকাই দিছোঁ কাকো নকওঁ গাইছ কি লুকাই দিছ কি মই ডিপিএছ লৈ যাম হা মই ডিপিএছ লৈ যাম ডিপিএছ হাই ডিপিএছৰ ফুল মিনিং কওঁ নাজানো দিল্লী পাব্লিক স্কুল ডিপিএছ পান্দিছো কোনে পাতিলে
এতিয়া জাষ্ট Yes. আইফোন ল'ব হ'ল মই যি দেখিছোঁ আইফোনে হ'ব মোৰ এইটো মোবাইলত বহুত দিন চলিলে নহয় বহুত দিন চলিলে এইটো প্ৰায় 3-4 বছৰ হ'ল iPhone 15 Pro Max ল'ব ডাইৰেক্ট मैं कब हो गया ये तुम कब आए सबसे पहले मैं ही आया पैसा कौन देगा पैसा मैं दूंगा किडनी बेच के किडनी इसके वाह চাব পাই গাইছ মই এখন কি লগালো আইফোনৰ কি আইফোন আইফোনৰ হেডফোন গাইছ চাব পাই আইফোন হেডফোন নাথাকে আইফোন আজিকালিৰ কাৰণে চবৰে সপোন হৈ গৈছে বাই 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 ভাত খাবলৈ যায় বোলে তো বাই বাই টাটা টেক কেয়াৰ মই এতিয়া গাটো ধুই ল'ব লাগিব গা পা ধুই লওঁগৈ পানী গৰম কৰি আছোঁ এতিয়া গা পা ধুলোঁ আৰু আজি পোৱালি দিন স্কুল নগ'ল যিহেতু যে ভাত পানী খাই লওঁগৈ নেকি নেদেৰি খাম গা ধুবি ইয়াৰ গা ধুবলৈ আছেই তো মই খাই ল'মগৈ যি দেখিছোঁ তো আজিলৈ ইমানে আকৌ লগ পাম নেক্সট ব্লগত বাই বাই টেক কেয়াৰ